নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে পৰিমিতি বা মেনচুৰেশ্যন। আজি আমি সাধাৰণ গণিতৰ পৰিমিতিৰ বিষয়ে কিছু আলোচনা কৰিম। গতিকে প্ৰথম টপিকটো হৈছে বৰ্গ। আমি জানিবলগীয়া কথা হৈছে যে বৰ্গৰ 4টা বাহু সমান। বৰ্গৰ বাহু 4টা থাকে, এই 4টা বাহুৱে সমান আৰু বৰ্গৰ কোণো 4টা থাকে। এই 4টা কোণ সদায় কি হয়? 90 ডিগ্ৰী হয়। গতিকে আমি মনত ৰাখিবলগীয়া কথা হ'ল যে বৰ্গৰ যদি এটা বাহুৰ জোখ দিয়া থাকে, তেতিয়াহ'লে আমি জানিব লাগে যে বৰ্গৰ প্ৰত্যেকটো বাহুৰ জোখে সিমানেই। যদি কোৱা হয় যে বৰ্গৰ বাহুৰ জোখ 5 চেণ্টিমিটাৰ, তেতিয়া আমি জানি থোৱা ভাল যে বৰ্গৰ প্ৰত্যেকটো বাহুৰ জোখ কিমান হয়? 5 চেণ্টিমিটাৰ হয়। গতিকে বৰ্গৰ প্ৰত্যেকটো বাহু কি হয়? সমান হয়। আৰু বৰ্গৰ কৰ্ণবোৰ পৰস্পৰ লম্ব দ্বিখণ্ডিত হয়। আমি জানিবলগীয়া কথা হ'ল বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰ হ'ল 4 পূৰণ বাহুৰ দিশ। বাহুৰ দিশ যিটো দিয়া থাকে তাৰ লগত 4 যদি পূৰণ কৰা যায়, তেতিয়াহ'লে বৰ্গৰ পৰিসীমা উলিয়াব পাৰি। আৰু বৰ্গৰ কালি উলিওৱা সূত্ৰ হ'ল বাহু স্কুৱেৰ। বাহুৰ মাপ সদায় যদি আমি স্কুৱেৰ কৰি যাওঁ, তেতিয়াহ'লে বৰ্গৰ কালি উলিয়াব পৰা যায়। আহকচোন প্ৰশ্ন চাওঁ কেইটামান। ইয়াতে প্ৰথম প্ৰশ্ন দিয়া আছে, এটা বৰ্গৰ বাহু 5 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা আৰু কালি উলিওৱা। দিয়া আছে বৰ্গৰ বাহু 5 চেণ্টিমিটাৰ। গতিকে আমাক বৰ্গটোৰ পৰিসীমা আৰু কালি উলিয়াব দিছে। আমি জানিব লাগে যে বৰ্গটোৰ বাহু যদি 5 চেণ্টিমিটাৰ দিয়া আছে, ইয়াৰ প্ৰত্যেকটো বাহুৱে কি হ'ব? 5 চেণ্টিমিটাৰ হ'ব। গতিকে পৰিসীমা উলিওৱা সূত্ৰটো আমি শিকিছিলোঁ 4 পূৰণ বাহুৰ দিশ। যিহেতু বাহুৰ দিশ আমাক দিয়া আছে 5 চেণ্টিমিটাৰ, গতিকে ইয়াৰ উত্তৰটো হ'ব 4 পূৰণ 5 চেণ্টিমিটাৰ। গতিকে ইয়াৰ উত্তৰ হ'ব 20 চেণ্টিমিটাৰ। আকৌ বৰ্গটোৰ কালি উলিয়াব দিছে। বৰ্গটোৰ কালি উলিওৱা সূত্ৰ হ'ল বাহু স্কুৱেৰ। গতিকে 5 চেণ্টিমিটাৰক যেতিয়া আমি স্কুৱেৰ কৰোঁ, তেতিয়া ইয়াৰ উত্তৰটো হ'ব 25 চেণ্টিমিটাৰ স্কুৱেৰ। আৰু সদায় জানি থোৱা ভাল যে বৰ্গটোৰ কালি চেণ্টিমিটাৰ স্কুৱেৰ বা মিটাৰ স্কুৱেৰতহে আহে। কিয়নো কালি উলিয়াওঁতে সদায় আমি বাহুক কি কৰোঁ? স্কুৱেৰ কৰোঁ। বাহু আৰু বাহুৰ মাপ সদায় পূৰণ হয়। যেতিয়া 5 পূৰণ কৰিলোঁ, তেতিয়াতো 25 চেণ্টিমিটাৰ হ'ল। কিন্তু 5ৰ লগত 5 চেণ্টিমিটাৰ, সিফালে 5 চেণ্টিমিটাৰ আছিলে। গতিকে চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰ যেতিয়া পূৰণ কৰোঁ, তেতিয়া সদায় কি হয়? চেণ্টিমিটাৰ স্কুৱেৰ হয়। চ' সদায় মনত ৰাখিবলগীয়া কথা হ'ল যে কালি সদায় চেণ্টিমিটাৰ বা মিটাৰ স্কুৱেৰতহে আহে। গতিকে নেক্সট প্ৰশ্নলৈ চাওঁ আমি। নেক্সট প্ৰশ্ন দি আছে, এটা বৰ্গৰ পৰিসীমা 32 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ বাহুৰ দিশ কিমান? আমাক ইয়াত চাব লাগে যে আমাক ইয়াত দিয়া আছে বৰ্গটোৰ পৰিসীমা। বৰ্গটোৰ পৰিসীমা 32 চেণ্টিমিটাৰ দিয়া আছে। আমাক উলিয়াব লাগে বাহুৰ দিশ। আমি জানো 4 পূৰণ বাহুৰ দিশ হ'লে কি হয়? বৰ্গৰ পৰিসীমা উলিয়ায়। চ' 32 চেণ্টিমিটাৰক যদি আমি 4 দি হৰণ কৰি দিওঁ, তেতিয়াতো আমি ইয়াৰ বাহুৰ দিশ পায়ে যাওঁ। চ' বাহুৰ দিশ যদি আমি 1 চেণ্টিমিটাৰ বুলি ধৰি যাওঁ, গতিকে কি হ'ব? বাহুৰ দিশ 1 চেণ্টিমিটাৰ হ'লে 4 পূৰণ 1 ইকুৱেল 32 চেণ্টিমিটাৰ। গতিকে এক্সৰ মান যদি উলিয়াব লগা হয়, 32 চেণ্টিমিটাৰক যেতিয়া আমি 4ৰে ডিভাইড কৰোঁ, ইয়াৰ এনচাৰটো ওলাই যাব। গতিকে x ইকুৱেল 8। গতিকে বৰ্গটোৰ বাহুৰ দিশ কি হ'ব? 8 চেণ্টিমিটাৰ। নেক্সট টপিক আহিছে আয়ত। বৰ্গৰ আয়তত কেইটামান সামঞ্জস্য বা চিমিলাৰিটি আছে। যেনেকৈ বৰ্গৰ বাহু 4টা, তেনেকৈ আয়তৰো বাহু 4টাই হয়। বৰ্গৰ যেনেকৈ প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী, আয়তৰো প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী। কিন্তু পাৰ্থক্য ইয়াত আহে যে বৰ্গৰ 4টা বাহুৱে সমান, কিন্তু আয়তৰ বিপৰীত বাহুযোৰে সমান। যেনেকৈ আয়তৰ দিশ আৰু দিশ সমান, তেনেকৈ প্ৰস্থ আৰু প্ৰস্থ সমান। যিহেতু মই ইয়াতে আয়তৰ ফটো দিছোঁ, ইয়াতে আমি চাব পাৰি
যে ওপৰৰ দিশ আৰু তলৰ দিশ সমান। লেফ্ট ছাইডৰ প্ৰস্থ আৰু ৰাইট ছাইডৰ প্ৰস্থ সদায় সমান। চ' আমি জানিব লাগে যে আয়তৰ বিপৰীত বাহু সদায়ে সমান। আয়তৰ দিশ সদায় সমান, প্ৰস্থ আৰু প্ৰস্থ সদায়ে সমান। গতিকে ইয়াতে দিয়া আছে আয়ত 4ডাল বাহুৰে গঠিত। আয়তৰ বিপৰীত বাহুযোৰ সদায় সমান আৰু আয়তৰ প্ৰতিটো কোণে এক সমকোণ, অৰ্থাৎ ইয়াৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী। আমি জানো যে তিনি প্ৰকাৰৰ কোণ থাকে, সমকোণ, সূক্ষ্মকোণ আৰু স্থূলকোণ। চ' সমকোণ মানে কি হ'ল, প্ৰত্যেকটো কোণ যেতিয়া কোণটো 90 ডিগ্ৰী থাকে তেতিয়া তাক কি বুলি কোৱা হয়, সমকোণ। গতিকে আয়তৰ প্ৰত্যেকটো কোণেই কি হয়, 90 ডিগ্ৰী। আৰু আয়তৰ কৰ্ণবোৰ সদায়ে সমান দৈৰ্ঘ্যৰ। গতিকে আয়তৰ পৰিসীমা উলিওৱা সূত্ৰ হ'ল 2 পূৰণ দিক যোগ প্ৰস্থ। যেতিয়া আমাক কুৱেশ্যনত আয়তৰ দিক আৰু প্ৰস্থৰ মান দিয়া থাকে তেতিয়া আমি দিক আৰু প্ৰস্থৰ যোগফল উলিয়াই সেই যোগফলটো 2ৰ লগত পূৰণ কৰিলেই আয়তৰ পৰিসীমা পোৱা যায়। আৰু আয়তৰ কালি হ'ল দিক পূৰণ প্ৰস্থ। চ' আমি কেইটামান প্ৰশ্ন চাওঁ আয়তৰ বিষয়েও। চ' ইয়াতে প্ৰশ্ন আহিছে, এটা আয়তৰ দিক 13.5 মিটাৰ আৰু প্ৰস্থ 7.2 মিটাৰ। আয়তৰ পৰিসীমা আৰু কালি উলিওৱা। চ' আমাক দিয়া আছে যে আয়তৰ দিক 13.5 মিটাৰ আৰু প্ৰস্থ 7.2 মিটাৰ। চ' আমাক ইয়াতে পৰিসীমা উলিওৱা সূত্ৰটো আমি জানিছিলোঁ। আয়তৰ পৰিসীমা উলিয়াবলগীয়া হ'লে প্ৰথমতে আমি দিক আৰু প্ৰস্থ যোগ কৰি লওঁ, তাৰপিছত তাক আমি 2ৰে পূৰণ কৰি লওঁ। চ' ইয়াতে 13.5 মিটাৰ আৰু 7.2 মিটাৰক আমি যোগ কৰোঁতে পাওঁ 20.7 মিটাৰ। চ' দিক আৰু প্ৰস্থৰ যোগফল কিমান পালোঁ, 20.7 মিটাৰ। এতিয়াক আমি 2ৰে পূৰণ কৰিলে কি পাওঁ, আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা হ'ব 41.4 মিটাৰ। আৰু আয়তটোৰ কালি দিয়া আছে, আয়তটোৰ কালি উলিয়াব দিছে। গতিকে আয়তটোৰ কালি উলিওৱা সূত্ৰটো হ'ল দিক পূৰণ প্ৰস্থ। চ' 13.5 মিটাৰ আৰু 7.2 মিটাৰ। যিহেতু দিক 13.5 মিটাৰ দি আছে আৰু প্ৰস্থ 7.2 মিটাৰ দি আছে, গতিকে 13.5 মিটাৰ আৰু 7.2 মিটাৰ পূৰণ কৰিলে আমি পাওঁ 97.2 মিটাৰ স্কুৱেৰ। যিহেতু 13.5ৰ লগতো মিটাৰ আছিলে আৰু 7.2ৰ লগতো মিটাৰ আছিলে, চ' যেতিয়া আমি দিক আৰু প্ৰস্থ পূৰণ কৰিলোঁ মিটাৰ আৰু মিটাৰো পূৰণ হ'ল, গতিকে সদায় ইয়াতে কি হয়, মিটাৰ স্কুৱেৰ হয়। চ' আমি নেক্সট প্ৰশ্নলৈ যাওঁ। এটা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 5:3। আয়তৰ পৰিসীমা 112 চেণ্টিমিটাৰ হ'লে আয়তটোৰ কালি উলিওৱা। ইয়াতে দিয়া আছে আমাক আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত 5:3। চ' আমি ফাৰ্ষ্টতে কি কৰোঁ, দুটাক এটা অনুপাতত ধৰি যাওঁ, যে ধৰা হ'ল দিক হ'ল 5x আৰু প্ৰস্থ হ'ল 36 চেণ্টিমিটাৰ। চ' আমি জানো যে আয়তৰ পৰিসীমা উলিয়াব লগা হ'লে দিক আৰু প্ৰস্থৰ ফাৰ্ষ্টত আমি যোগফল উলিয়াই লওঁ, তাৰপিছত তাক আমি 2ৰে পূৰণ কৰি লওঁ। চ' ইয়াতে দিক আৰু প্ৰস্থ দিয়া আছে 5x + 36। চ' দুটা কৰিলে 8x হয়। 2 × 8x = 16x চেণ্টিমিটাৰ। চ' ইয়াৰ পৰিসীমাটো আমি কি পালোঁ, 16x চেণ্টিমিটাৰ। 16x = কি দিয়া আছে, 112 চেণ্টিমিটাৰ। চ' xৰ মান উলিয়াব লগা হ'লে আমি কি হয়, 112ক কি কৰোঁ, 16ৰে হৰণ কৰোঁ। চ' 112ক যেতিয়া আমি 16ৰে হৰণ কৰোঁ, 7 × 16 = 112। চ' ইয়াৰ এনচাৰটো হ'ব 7। যিহেতু আমাক আয়তটোৰ দিক 5x বুলি ধৰিছিলোঁ আৰু প্ৰস্থটো 36x বুলি ধৰিছিলোঁ, চ' আয়তৰ দিক 5x হ'লে হ'ব 5 × 7। যিহেতু xৰ মান আমি কি ওলাই আলোঁ, 7। চ' 5 × 7 = 35 চেণ্টিমিটাৰ আৰু 36 প্ৰস্থটো আছিলে 36। চ' 3 × 7 = 21 চেণ্টিমিটাৰ। চ' আমাক উলিয়াব দিছে আয়তটোৰ কালি। আমি এতিয়া আয়তৰ দিক পালোঁ 35 চেণ্টিমিটাৰ, প্ৰস্থ পালোঁ 21 চেণ্টিমিটাৰ। চ' আয়তটোৰ কালি হ'ব দিক পূৰণ প্ৰস্থ। চ' ইয়াৰ দিক 35 পূৰণ 21 চেণ্টিমিটাৰ কৰিলে ইয়াৰ এনচাৰটো হ'ব 735 চেণ্টিমিটাৰ। সদায় আমি মনত ৰাখি থোৱা ভাল যে আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত যদি দিয়া থাকে, তেতিয়া যদি আমাক কালি উলিয়াব বা পৰিসীমা উলিয়াব
পৰিসীমা আৰু যদি পৰিসীমা দিয়া থাকে তেতিয়া কালি উলিওৱা সূত্ৰটো হ'ল দিশ আৰু প্ৰস্থক আমি যোগ কৰি 2ৰে পূৰণ কৰি দিশ আৰু প্ৰস্থ যোগ কৰি 2ৰে পূৰণ কৰিলে আমি আয়তটোৰ কি কৰোঁ পৰিসীমা পোৱা যায়। চ' দিশ আৰু প্ৰস্থক যেতিয়া আমি পূৰণ কৰোঁ তেতিয়া কি হয় আয়তৰ কালি উলিয়ায়। চ' নেক্সট কুৱেশ্যন দিয়া আছে এটা বৰ্গ আৰু এটা আয়তৰ কালি সমান যদি বৰ্গটোৰ দিশ 24 চেণ্টিমিটাৰ আৰু আয়তটোৰ প্ৰস্থ 16 চেণ্টিমিটাৰ তেন্তে আয়তটোৰ দিশ উলিওৱা। কুৱেশ্যন দি আছে এটা বৰ্গ আৰু এটা আয়তৰ কালি সমান যদি বৰ্গটোৰ দিশ 24 চেণ্টিমিটাৰ আৰু আয়তটোৰ প্ৰস্থ 16 চেণ্টিমিটাৰ তেন্তে আয়তটোৰ দিশ উলিওৱা। দিয়া আছে বৰ্গটোৰ দিশ 24 চেণ্টিমিটাৰ তেতিয়াহ'লে কি হ'ব বৰ্গটোৰ দিশ যদি 24 চেণ্টিমিটাৰ হয় আমি ইজিলি ইয়াৰ এনচাৰটো উলিয়াব পাৰোঁ বৰ্গটোৰ কালি কি হ'ব বৰ্গটোৰ কালি হ'ব 24 পূৰণ 24 চেণ্টিমিটাৰ যিহেতু আমি জানিছিলোঁ বৰ্গটোৰ কালি উলিওৱা ফৰ্মুলা আছিলে বাহু স্কুৱেৰ চ' 576 চেণ্টিমিটাৰ স্কুৱেৰ চ' বৰ্গটোৰ কালি আৰু ইয়াতে কুৱেশ্যনত দিয়া আছে বৰ্গটোৰ কালি আৰু আয়তৰ কালি সমান চ' আয়তৰ কালিও কি হ'ব যদি বৰ্গটোৰ কালি 576 চেণ্টিমিটাৰ স্কুৱেৰ হয় আয়তটোৰ কালিও অবভিয়াছলি কি হ'ব 576 চেণ্টিমিটাৰ স্কুৱেৰ চ' আয়তটোৰ কালি উলিওৱা ফৰ্মুলা আছিলে দিশ পূৰণ প্ৰস্থ চ' আমাক আয়তটোৰ প্ৰস্থ 16 চেণ্টিমিটাৰ বুলি দিয়াই আছে আমাক উলিয়াব লগা কি আছে দিশ আমি ইয়াতে গম পালোঁ যে আয়তটোৰ কালি হ'ল 576 চেণ্টিমিটাৰ আৰু আয়তটোৰ প্ৰস্থ হ'ল 16 চেণ্টিমিটাৰ চ' আয়তটোৰ দিশ উলিয়াব আমি কেনেকৈ উলিয়াওঁ আয়তৰ কালি উলিওৱা ফৰ্মুলা আছিলে দিশ পূৰণ প্ৰস্থ চ' প্ৰস্থ যেতিয়া পালোঁ 16 চেণ্টিমিটাৰ আৰু আয়তটোৰ কালি দিয়া আছে 576 চেণ্টিমিটাৰ চ' দিশ উলিয়াবলৈ আমি কি কৰোঁ আয়তটোৰ কালিটোক আয়তটোৰ প্ৰস্থৰে হৰণ কৰিলে আমি আয়তটোৰ দিশ পাই যাওঁ চ' 576 চেণ্টিমিটাৰক আমি যেতিয়া ইয়াৰ প্ৰস্থ 16 চেণ্টিমিটাৰে হৰণ কৰোঁ চ' আমি ইয়াৰ কি পাওঁ দিশ পাই যাওঁ চ' ইয়াৰ 576 ডিভাইডেড বাই 16 ইকুৱেল 36 চেণ্টিমিটাৰ চ' আয়তটোৰ দিশ হ'ব 34 চেণ্টিমিটাৰ গতিকে আশা কৰোঁ আপোনালোকক সকলোকে ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট টপিকটো আমাৰ থাকিব ৰম্বাছ ট্ৰেপেজিয়াম সামন্তৰিক ঘনক আদিৰ বিষয়ে থাকিব চ' প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ